নমস্কাৰ। আজি এটা খুব যাদুকৰী শব্দৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। শব্দটো হৈছে কৃতজ্ঞতা, যাক ইংৰাজীত গ্ৰেটিটিউড বা থেংকফুলনেছ বুলি আমি কওঁ। আমি যেতিয়া আমাৰ জীৱনত সৰু সৰু কথাৰ বাবে নিজকে কৃতজ্ঞ অনুভৱ কৰোঁ বা আনক কৃতজ্ঞতা জ্ঞাপন কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ চিন্তাধাৰাবোৰ অতি সহজে ইতিবাচক হ'বলৈ ধৰে। আমি আমাৰ দিনটোৰ আৰম্ভণিৰ পৰা দিনটোৰ শেষলৈকে সৰু সৰু কথাত যেতিয়া কৃতজ্ঞ হওঁ নিজক লৈ বা আনক কৃতজ্ঞতা জ্ঞাপন কৰোঁ, আমাৰ মনৰ ভিতৰৰ যিমানবোৰ নেতিবাচক চিন্তাধাৰা থাকে সেইসমূহ লাহে লাহে ইতিবাচক হ'বলৈ আৰম্ভ কৰে। আচলতে ক'ব পাৰি যে কৃতজ্ঞ মানেই হৈছে সুখী মন। সেয়েহে আমি গ্ৰেটিটিউড প্ৰেক্টিছ কৰিব লাগে সদায়। আৰু এই সুন্দৰ কথাখিনি দ্য ছিক্ৰেট ছিৰিজৰ দ্য মেজিক নামৰ বুকখনত খুব সুন্দৰভাৱে উল্লেখ আছে। আপোনালোকে এবাৰ পঢ়ি চাব পাৰে। ধন্যবাদ।